কিন্তু ইয়াতে আৰু আমি ব্ৰাদাৰ বা সিস্টাৰ লিখাৰ কোনো প্ৰয়োজন নাই। গতিকে ইয়াৰ ব্ৰাদাৰটো উঠাই দিলে বাক্যটো শুদ্ধ হৈ যাব। ইয়াৰ উত্তৰটো হ'ব ৰাম ইজ মাই কাজিন। আজি আগবঢ়াম কমন ইৰৰ্ছ। কমন ইৰৰ্ছ হৈছে এনেকুৱা ধৰণৰ বাক্য, যিবিলাক বাক্যত সামান্য এটাকৈ শব্দ অৰ্থাৎ হয়তো প্ৰিপজিশ্যন ক'ত বা ভুল থাকিব পাৰে, হয়তো ক'ত বা ডিটাৰমিনাৰ্ছ ভুল থাকিব পাৰে, হয়তো ক'ত বা আৰ্টিকেল ভুল থাকিব পাৰে, ক'ত বা টেন্সৰ কিবা ভাৰ্বৰ ভুল থাকিব পাৰে। এনেকুৱা ধৰণৰ সামান্য এটা দুটা বস্তুহে ভুল থাকে মাত্ৰ। আৰু মনত ৰাখিব, এইটো কাৰেক্ট টেন্স নহয়, এইটো হৈছে কমন ইৰৰ্ছ। ইয়াতে টেন্সৰ কোনো পৰিৱৰ্তন কৰিব নালাগে। প্ৰথমতে মই আগবঢ়াই লৈছোঁ এটা গুৰুত্বপূৰ্ণ কমন ইৰৰ্ছ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। প্ৰথম প্ৰশ্নটো হৈছে কমন ইৰৰ্ছৰ, হি অলৱেজ গ টু স্কুল। এই বাক্যটো দেখাত কোনো ধৰণৰ ভুল নথকা যেন লাগে, কিন্তু যদি আমি চালি জাৰি চাওঁ বাক্যটোৰ ক্ষেত্ৰত, তেনেহ'লে হি অলৱেজ গ টু স্কুল, এই বাক্যটোৰ ক্ষেত্ৰত ভুল হৈ আছে ইয়াতে থকা ভাৰ্বটো। এই ভাৰ্বটোৰ লগত কেৱল আমি ইএছ যোগ দি বাক্যটো শুদ্ধ কৰিব পাৰিম। আৰু ইএছ কিয় যোগ হ'ব? যিহেতু অলৱেজ দিয়া আছে, অলৱেজ থাকিলে সদায় প্ৰেজেণ্ট ইনডিফিনিট টেন্স অৰ্থাৎ চিম্পল প্ৰেজেণ্ট টেন্স হয়। আৰু চিম্পল প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত যদি ইয়াৰে ছাবজেক্ট থাৰ্ড পাৰ্চন অৰ্থাৎ তৃতীয় পুৰুষ হয় আৰু ছিংগুলাৰ নাম্বাৰ হয় আৰু একবচন হয়, তেনেহ'লে যিকোনো ভাৰ্বৰ ক্ষেত্ৰত আমি এছ যোগ কৰিম। যিহেতু ইয়াতে গৰ পিছফালে গ শব্দটোৰ পিছফালে অ আছে, অ থাকিলে আমি ইএছ যোগ কৰি বাক্যটো শুদ্ধ কৰিম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হি অলৱেজ, গৰ ঠাইত আমি গ'জ টু স্কুল। এইটোৱে। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ৰাম ইজ মাই কাজিন ব্ৰাদাৰ। এই বাক্যটোৰ ক্ষেত্ৰত যেতিয়া কাজিন শব্দটো ব্যৱহাৰ হ'ব, কাজিন শব্দটোৱে বুজায় সম্বন্ধীয়, মামাৰ ল'ৰা, জেঠাৰ ল'ৰা, পেহীৰ ল'ৰা, মাহীৰ ল'ৰা, এনেকুৱা ধৰণৰ। বা যদি ইয়াতে যদি গীতা থাকে, গীতা ইজ মাই কাজিন, তেতিয়াহ'লে মামাৰ ছোৱালী, জেঠীৰ ছোৱালী, জেঠাৰ ছোৱালী, খুৰাৰ ছোৱালী, পেহীৰ ছোৱালী, এনেকুৱা ধৰণৰ। কিন্তু ইয়াতে আৰু আমি ব্ৰাদাৰ বা সিষ্টাৰ লিখাৰ কোনো প্ৰয়োজন নাই। গতিকে ইয়াৰ ব্ৰাদাৰটো উঠাই দিলে বাক্যটো শুদ্ধ হৈ যাব। ইয়াৰ উত্তৰটো হ'ব ৰাম ইজ মাই কাজিন। এনেকুৱা ধৰণে আপোনালোকে কমন ইৰৰ্ছবিলাক কৰিব পাৰিব। কমন ইৰৰ্ছৰ ক্ষেত্ৰত সামান্য এটা ভুল থাকে, আৰু সেই ভুলটো আপোনালোকে ভালদৰে চালি জাৰি চাব লাগিব। চালি জাৰি চাই আপোনালোকে শুদ্ধ কৰিব লাগিব। হয়তো ক'ৰবাত শব্দৰ কিবা ভুল থাকিব পাৰে, প্ৰিপজিশ্যনৰ ভুল থাকিব পাৰে। পৰৱৰ্তী প্ৰশ্নটোত মই এটা প্ৰিপজিশ্যন ভুল থকা বাক্য আগবঢ়াম। কুৱেশ্যনটো হৈছে আই গ টু স্কুল ইন বাছ। আৰু ইয়াতে এই বাক্যটোত থকা ইন প্ৰিপজিশ্যনটো ভুল হৈ আছে, আৰু এই ইন প্ৰিপজিশ্যনটোৰ ঠাইত আমি বাই বহাব লাগিব, আৰু বাই বহাই বাক্যটো শুদ্ধ কৰিব লাগিব। 4 নম্বৰ উদাহৰণটো হৈছে আই ন' টু ছুইম। আই ন' টু ছুইম, মই সাঁতুৰিবলৈ জানো। কিন্তু এনেকুৱা ধৰণৰ বাক্যৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম এনেকুৱা ধৰণৰ আই ন' হাউ টু ছুইম। ইয়াতে কেৱল আমি হাউ টু ব্যৱহাৰ কৰি বাক্যটো শুদ্ধ কৰিব পাৰোঁ। আই ন' হাউ টু ছুইম। পৰৱৰ্তী উদাহৰণটো হৈছে দ্য ব্ৰহ্মপুত্ৰ ইজ এ বিগেষ্ট ৰিভাৰ ইন আছাম। এই বাক্যটোৰ ক্ষেত্ৰত এই বাক্যটো আমি শুদ্ধ কৰিবলৈ হ'লে
প্ৰথমতে জানিব লাগিব আমি ডিগ্ৰীৰ বিষয়ে। যিহেতু ডিগ্ৰী 3 প্ৰকাৰৰ ডিগ্ৰী আছে, পজিটিভ ডিগ্ৰী, কম্পাৰেটিভ ডিগ্ৰী আৰু ছুপাৰলেটিভ ডিগ্ৰী। যিহেতু এই বিগেষ্ট শব্দটো আমি দেখাৰ লগে লগে গম পাব লাগিব যে এইটো হৈছে ছুপাৰলেটিভ ডিগ্ৰী। আৰু ছুপাৰলেটিভ ডিগ্ৰী যদি থাকে তেনেহ'লে আমি ইয়াতে থকা আৰ্টিকেল যিটো এ আছে, এ কেতিয়াও ব্যৱহাৰ নহয়, এৰ ঠাইত আমি ডি ব্যৱহাৰ কৰিম আৰু ডি ব্যৱহাৰ কৰি আমি বাক্যটো শুদ্ধ কৰিব পাৰিম। উদাহৰণস্বৰূপে, ৰাম ইজ দ্য টলেষ্ট বয় ইন আৱাৰ ক্লাছ, সীতা ইজ দ্য মষ্ট ইণ্টেলিজেণ্ট গাৰ্ল ইন আৱাৰ ক্লাছ। কেতিয়াও ছুপাৰলেটিভ ডিগ্ৰীত এ ব্যৱহাৰ নহ'ব। ছুপাৰলেটিভ ডিগ্ৰী যদি থাকে তাৰ আগত সদায় ডি আৰ্টিকেল বহিব আৰু ডি আৰ্টিকেল বহাই আমি বাক্যটো শুদ্ধ কৰিব পাৰিম। পৰৱৰ্তী আমি উদাহৰণটোলৈ আগবাঢ়িছোঁ। দ্য কাউ লিভছ এট গ্ৰাছ। এই বাক্যটোৰ ক্ষেত্ৰত ইয়াতে এড নবহিব, ইয়াতে থকা প্ৰিপজিশ্যনটো ভুল হৈ আছে আৰু এটৰ ঠাইত আমি ব্যৱহাৰ কৰিম অন। যদি কোনো বস্তুৰ ওপৰত জীয়াই থকা বুজায় তেনেহ'লে অন বহিব। যেনেকৈ গৰুটোৱে ঘাঁহৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে, সেইকাৰণে অন বহিছে। যেনেকৈ দ্য টাইগাৰ লিভছ অন ফ্লেছ, এনেকুৱা ধৰণৰ। পৰৱৰ্তী এক্সাম্পলটো এনেকুৱা ধৰণৰ, হোৱাট ইউ ৱান্ট। এই বাক্যটোৰ ক্ষেত্ৰত আমি কেৱল এটা হোৱাটৰ পিছফালে ডু লগ লগাই বাক্যটো শুদ্ধ কৰিব পাৰিম। হোৱাট ডু ইউ ৱান্ট, এইটোহে শুদ্ধ বাক্য। পৰৱৰ্তী এক্সাম্পলটো এনেকুৱা ধৰণৰ, বাটাৰ ইজ মেড অফ মিল্ক। এই বাক্যটোৰ ক্ষেত্ৰত ভুল হৈ আছে, ইয়াতে থকা প্ৰিপজিশ্যনটো, ইয়াতে থকা অফটো ভুল হৈ আছে। মই আগৰ ভিডিঅ'ত এই মেড অফ আৰু মেড ফ্ৰমৰ ভিডিঅ' ইতিমধ্যে আপলোড কৰিছিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই, মোৰ ডেছক্ৰিপশ্যনত ভিডিঅ'টোৰ লিংক দিয়া আছে, আপোনালোকে চাই ল'ব, তেতিয়াহ'লে ভালদৰে বুজি পাব। আৰু যিহেতু বাটাৰ ইজ মেড অফ মিল্ক দিয়া আছে, এই অফটো ভুল হ'ব, ইয়াতে অফটোৰ ঠাইত আমি ফ্ৰম বহাব লাগিব। কাৰণ আমি যেতিয়া গাখীৰৰ পৰা বাটাৰ তৈয়াৰ কৰা হয়, পুনৰ আমি বাটাৰৰ পৰা গাখীৰ আমি উভতাই নাপাম, সেইকাৰণে মেড ফ্ৰম বহিব। হয়তো কিছুমান ক্ষেত্ৰত মেড ফ্ৰম দিও দিব পাৰে। উদাহৰণস্বৰূপে, শ্বুজ আৰ মেড ফ্ৰম লেডাৰ দিব পাৰে, তেতিয়া আমি ফ্ৰমটোৰ ঠাইত অফ বহাম। যেতিয়া পুনৰ বস্তুটো আমি ঘূৰি পাওঁ তেতিয়া আমি মেড অফ বহাম, আৰু যেতিয়া পুনৰ বস্তু ঘূৰি নাপাওঁ তেতিয়া মেড ফ্ৰম বহাম। এইখিনিয়ে। পৰৱৰ্তী কুৱেশ্যনটো এনেকুৱা ধৰণৰ, দেয়াৰ ইজ এ ফিউ মিল্ক ইন দ্য গ্লাছ। এই বাক্যটোৰ ক্ষেত্ৰত যেতিয়া মিল্ক বুজাব, মিল্ক যিহেতু আনকাউণ্টেবল নাউন হয়, গণিব নোৱাৰা বস্তু, গণিব নোৱাৰা বস্তুৰ ক্ষেত্ৰত আমি কেতিয়াও ফিউ ব্যৱহাৰ নকৰিম। আমি গণিব নোৱাৰা বস্তুৰ ক্ষেত্ৰত লিটিল ব্যৱহাৰ কৰিম। ইয়াতে এ লিটিল বহিব। এই ফিউৰ ঠাইত আমি এ লিটিল বহাই দিলে বাক্যটো শুদ্ধ হৈ যাব। দেয়াৰ ইজ এ লিটিল মিল্ক ইন দ্য গ্লাছ। পৰৱৰ্তী কুৱেশ্যনটো হৈছে এনেকুৱা ধৰণৰ, হি ডিলছ উইথ টি। আপোনালোকে জানিব লাগিব যে ডিলছ উইথ আৰু ডিলছ ইন এই দুটা পৃথক অৰ্থ বুজায়। ডিলছ ইন বুজায় বিজনেছ কৰা, অৰ্থাৎ ব্যৱসায় কৰা বুজায়, আৰু যেতিয়া ডিলছ উইথ হ'ব তেতিয়া ব্যৱহাৰ কৰা বুজাব। এইটো হৈছে ব্যৱহাৰ আৰু এইটো হৈছে ব্যৱসায়। আপোনালোকে নিশ্চয় গম পাইছে এতিয়া কি বহিব। নিশ্চয়কৈ ইয়াতে ডিলছ ইন বহিব উইথৰ ঠাইত। কেৱল আমি উইথৰ ঠাইত আমি ইন বহাই বাক্যটো শুদ্ধ কৰিব পাৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয়কৈ। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো যিসকল বন্ধু বান্ধৱে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰে যেন। সদশেষত মই এটাই কথা আপোনালোকক আগত অৱগত কৰিব বিচাৰিছোঁ যে আপোনালোকে সামাজিক দূৰত্ব বজাই ৰাখক, চৰকাৰে দিয়া নীতি নিৰ্দেশনা মানি চলক,
আৰু বাহিৰত যোৱাৰ পৰা বিৰত থাকক। আপোনালোকে প্ৰয়োজন হ'লেহে বাহিৰত যাব আৰু সজাগ হওক, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক আৰু সকলোৱে সুস্থ থাকক তাৰে কামনা কৰি আজি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।